চেষ্টা কৰি কৰি শেষত পাৰ উৰা মাৰি নমস্কাৰ মৰমৰ অকণিহঁত, তোমালোক আটাই ভালে আছা? মই আজি তোমালোকলৈ নতুন এটি ভংগীমা গীত লৈ আহিছোঁ। আমি তোমালোকলৈ নতুন এটি মই সাধুৰ একশ্যন ছং লৈ আহিছোঁ। আজি আমি চিকাৰী আৰু পাৰ এটাৰ একশ্যন ছং কৰিম। তোমালোকে কৰিবানে? তেনেহ'লে আমি একশ্যন ছংটো আৰম্ভ কৰোঁ। পাৰ এজাক উৰি গৈ সোমাল হাবিৰ মাজত, চাউল দেখি খাব গৈ পৰিল চিকাৰীৰ জালত, চাউল দেখি খাব গৈ পৰিল চিকাৰীৰ জালত, জালত পৰি পাৰৰ মাজত লাগিল হাহাকাৰ, জীবন ৰক্ষাৰ আজি দেখোন কোনো উপায় নাই, জীবন ৰক্ষাৰ আজি দেখোন কোনো উপায় নাই, উপায় বিচাৰি সকলোৱে আলোচনাত বহিল, বুঢ়া পাৰ শেষত এটা সিদ্ধান্ত লৈ আহিল, বুঢ়া পাৰ শেষত এটা সিদ্ধান্ত লৈ আহিল, সকলোৱে একেলগে একেদিশত উৰি তেতিয়াহে আমি চাগে বিপদৰ পৰা বাচিম, তেতিয়াহে আমি চাগে বিপদৰ পৰা বাচিম, চেষ্টা কৰি কৰি শেষত পাৰ উৰা মাৰি, চেষ্টা কৰি কৰি শেষত পাৰ উৰা মাৰি, তাকে দেখি চিকাৰী আহি থৰ লাগি চাই থাকিল, সাধুটোৰ পৰা আমি জানো কিনো শিকিলো, সাধুটোৰ পৰা আমি জানো কিনো শিকিলো, একতা যে পৰম বল তাকে শিকিলো, একতা যে পৰম বল তাকে শিকিলো,